Hello everyone. আজিৰ ভিডিঅ'ত মই কিছুমান প্ৰতিদিনে ব্যৱহাৰ কৰি থকা ইংৰাজী বাক্য লৈ আহিছো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আহক ভিডিঅ'টো আৰম্ভ কৰো। মোক দেখুৱাই দিয়া। Show me. বুজি পালানে? Got it? কিহৰ কাৰণে? For what? শান্ত হোৱা। Calm down. ফুসফুসাই নকবা। Don't whisper. এইটো শেষ কৰা। Finish it. চাৰিওফালে চোৱা। Look around. এইবাৰ তোমাৰ পাল। It's your turn. মোক ক্ষমা কৰি দিয়া। Forgive me. শান্ত হোৱা। Be calm. এইটো স্পষ্ট। It's obvious. ইমান বেয়া নহয়। Not bad. এইটো একোৱেই নহয়। So guys, আজি ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। Thanks for watching.